এয়া চাওক আমাৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা। হেল্ল' ফ্ৰেণ্ডছ, আগতে নতুন ভিডিঅ'খনে মই বিদ্যালয় সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিদ্যুৎ ব্লগ চেনেল। তো আজি মই গৈ আছোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দাক লগ কৰিবৰ কাৰণে। মানে আমাৰ নৈ বাদলগাঁৱত আহি আছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা। নগাঁও টু লামডিং ৰোডত তেওঁ এটা ৱাল পেইণ্টিং কৰা হৈছে বাদলগাঁৱৰ অভাৰব্ৰিজত। তো তাকে চাবলৈ তেওঁ নলবাৰীৰ পৰা আহি আছে। তো ময়ো তালৈকে গৈ আছোঁ। তো তেখেতক তাতে লগ পাম। তো আপোনালোককো দেখাই আছোঁ, সকলো আপোনালোকে গোটেই ভিডিঅ'টো চাই। আৰু গাইছ এয়া ফাইনেলি চাওক ডিম্পু দা আহি পাই গ'লহি বাদলগাঁও অভাৰব্ৰিজৰ গুৰি। এয়া চাওক আমাৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা। এয়া দেখিছে নহয়, ফাইনেলি আজি লগ পাই গ'লোঁ। তো গাইজ ডিম্পু দাৰ কাৰণে এখন গামোচা লৈ আহিছিলোঁ ঘৰৰ পৰা। তো গামোচাখন ডিম্পু দাক পিন্ধাই লওঁ। আৰু এয়া চাওক ডিম্পু দা ভিডিঅ' কৰি আছে, তেওঁৰ চেনেলত দেখা পাব। ডিম্পু দাৰ লগত পূৰা ফটো উঠাত ব্যস্ত হৈ আছে। তো ময়ো ফটো কেইটামান উঠি লৈছোঁ। তো আপোনালোকে ইনষ্টাগ্ৰামত চাব পাব। ইনষ্টাগ্ৰাম আই ডি তলত ডেছক্ৰিপশ্যনত আছে লিংকটো ইনষ্টাগ্ৰামৰ। তো তাতো ফ'ল' কৰি দিব, ফটোকেইখন ইনষ্টাগ্ৰামত দেখা পাব। এয়া চাওক ডিম্পু দা ফাইনেলি লগ পাই গ'লোঁ। আৰু এজন ইউটিউবাৰক লগ পোৱা বহুত আশা আছে, বিকাশ দা। তেওঁকো অতি সোনকালে লগ পাম বুলি আশা থাকিলে। ফাইনেলি ডিম্পু দাক লগ পাই গ'লোঁ। এয়া চাওক ডিম্পু দা, চাওক চাওক কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে, থেংক ইউ দিবলৈ আহিছোঁ ঋতুৰাজহঁতক। আৰু মোক ইমান সন্মান দিয়াৰ কাৰণে বহুত বহুত থেংক ইউ। ভাল লাগিছে। তো শুনিলে ডিম্পু দাৰ প্ৰতিচ্ছবি মই দেখাই আছোঁ। প্ৰতিচ্ছবি দেখাই আছোঁ আপোনাক বিক্ৰমাদি ভালকৈ। আৰু ডিম্পু দাৰ লগত আহিছে আমাৰ নগাঁৱৰ জনপ্ৰিয় ইউটিউবাৰ গুঞ্জন দা। তো গুঞ্জন দা কেনেকুৱা লাগিছে? হাই, মজা লাগিছে, ভাল লাগিছে। ঘূৰি আছোঁ, ই আহিছে, তাক ঘূৰাই আছোঁ, নগাঁও দেখাই আছোঁ। তাক ধুনীয়া পেইণ্টিং এটা কৰিছিলে, তো দেখাবৰ কাৰণে লৈ আহিলোঁ ইয়ালৈ। বিদ্যুৎ ব্লগছ আপোনালোকে চাব, ইউটিউবত যাব, চাৰ্চ কৰিব বিদ্যুৎ ব্লগছ, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব। তো ছাপোৰ্ট কৰক তাক, ঠিক আছে। ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी। ऐसी प्रीत मेरी है निगोड़ी चुलबुली, करे जो झकझोरी क्यों ना। सूरज की किरणें आने दे मेरे मीत, अब चल जाने दे जो भी बीत। ओ जगे ताने पे ताने दे उनकी सुने ना। देखो सावन आए रे मन हंसाए मितवा, और सारी उम्र ना गवा दे मितवा। क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं, क्योंकि बारिश तो आनी है ना। मेरे रांझना बता देना, बता देना। আৰু এইপিনে ডিম্পু দা যাবলৈ ওলাই গ'ল। তেওঁ এতিয়া নলবাৰী যাবগৈ, সেইকাৰণে তাই অলপ ডিম্পু দা মাতিবা। তো ডিম্পু দা বিয়ালৈ মাতিবলৈ গৈছে। হ'ব দিয়া, যাব দিয়া। চাওক
চাওক ডিম্পু দা ফাইনেলি যাবলৈ ওলাই গ'ল হয় তেওঁ যাবলৈ ওলাই গ'ল তেওঁ এতিয়া নলবাৰী যাবগৈ গুঞ্জন দাৰ লগত আহিছিল মাৰি দে মাৰি দে ডিম্পু দা বাই বাই গ'লগৈ চাওক তেওঁলোক এতিয়া নলবাৰী যাবগৈ আৰু এইপিনে মানুহ চাওক তেওঁক লগ পাবলৈ তেওঁ অনুৰাগীসকল চাওক কিমান ভিৰ কৰিছিল চাওক গাইজ তেওঁ ছবিটো ভালকৈ দেখাই আছোঁ আৰু চাওক এইপিনে তেওঁ ছবিটো আঁকিছে তেওঁ এই ৱাল পেইণ্টিংটো চাবলৈকে নলবাৰীৰ পৰা আমাৰ নগাঁৱত আহিছে যদি চাওক তেওঁ বিখ্যাত ডাইলগ হে দোস্ত দেয়াৰ এয়া চাওক কি মজাকৈ আঁকি থৈছে আৰু গাইজ ফাইনেলি আজি লগ পাই গ'লোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দাক তো বহুত ভাল লাগিল তেওঁ লগ পাই আৰু তেওঁ এতিয়া গুচি গ'ল তেওঁ নলবাৰী যাবৰ কাৰণে তেওঁ অলপ দেৰি হৈছে মানে জল্দি হৈছে সেইবাবে তেওঁ গুচি গ'ল গুঞ্জন দাৰ লগত আহিছিল আমাৰ নগাঁৱৰ সকলোৱে চিনি পায়েই গুঞ্জন দাক আজি ভিডিঅ'টো সমাপ্ত কৰিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুন চেনেল ছাবস্ক্ৰাইব কৰি নাপাব অতি সোনকালে নতুন এটা ভিডিঅ' লগ পাব দিছে তেতিয়ালৈকে বাই বাই